আপোনাৰো বাৰু এনেকুৱা লাগে নেকি যে জীৱনত কামবোৰ যেন হৈ অহা নাই, বহুত যেন বাধা বিঘিনি, কামবোৰ যেন পিছুৱাই গৈ থাকে, এনেকুৱা লাগে যেন ভগৱানে আমাক সহায়ে কৰা নাই নেকি, আমাৰ ফালে মূৰ দাঙি চোৱাই নাই নেকি? তেতিয়াহ'লে এই কাহিনীটো শুনক। এবাৰ এজন মন্দিৰৰ পূজাৰী আৰু ভগৱানৰ মাজত এটা কণ্ডিশ্যন হ'ল। পূজাৰীয়ে ভগৱানক ৰিকুৱেষ্ট কৰিলে যে আপুনিতো সদায় আৰামছে বহি থাকে আৰু ভক্তই আহি আপোনাক পূজা অৰ্চনা কৰে, আৰু মই এই সকলো মন্দিৰৰ কাম সদায় কৰিব লাগে, কিয়নো এদিনৰ কাৰণে মোক আপুনি ভগৱানৰ ৰোলটো প্লে কৰিব দিয়ক, আৰু আপুনি এদিন ৰেষ্ট লওক, আৰু আপোনাৰ কামটো কিমান আৰাম, একোৱে কৰিব নালাগে, খালি আপুনি ভগৱানৰ জেগাত বহি থাকিলেই হ'ল। তা ভগৱানে ক'লে ঠিক আছে বাৰু, মোৰ কামটো ইমানো সহজ নহয়, বিভিন্ন ভক্তৰ বিভিন্ন প্ৰাৰ্থনা থাকে, যিয়ে নহওক বাৰু তুমি এদিন ভগৱান হ'ব বিচাৰিছা, তে তুমি মোৰ জেগাত বহা, কিন্তু এটাই চৰ্ত যে তুমি ইয়াত বহি খালি ভক্তৰ প্ৰাৰ্থনা শুনিবহে পাৰিবা, তুমি কাকো একো মুখেৰে মাত মাতিব নোৱাৰা। এনেকৈ কৈ পূজাৰী ভগৱান বনাই তেওঁ গুচি গ'ল। তো ভগৱান বনি থাকোঁতে প্ৰথম এজন মানুহ আহিলে, তেখেত বহুত ডাঙৰ বিজনেছমেন, আহি ভগৱানক প্ৰাৰ্থনা কৰিলে, আৰু তেখেতৰ বিজনেছত বহুত লাভ হ'ল, তেওঁ ভগৱানক ধন্যবাদ জনালে, আৰু এনেকেই যেন তেওঁৰ ওপৰত ভগৱানে আশীৰ্বাদ দি থাকে, এনেকৈ তেওঁ ভগৱানক প্ৰাৰ্থনা কৰিলে। আৰু যেতিয়াই তেওঁ ঘূৰি যাব ওলালে, তেওঁৰ পকেটৰ পৰা বহুত ডাঙৰ টকাৰ বান্ডিল এটা পৰি গ'ল। ভগৱানে এইটো দেখা পালে, কিন্তু একো ক'ব নোৱাৰিলে। তাৰপিছত এজন বৰ দুখীয়া মানুহ আহি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলে, কাকুতি মিনতি কৰিলে যে আজি মোৰ ছোৱালীৰ বিয়া, আৰু ছোৱালীৰ বিয়াৰ কাৰণে মই যি টকা সাঁচি থৈছিলোঁ সেয়া যোৱাকালি ৰাতি চোৰে লৈ গ'ল, আজি এতিয়া অতিথিক মই খুৱাবৰ কাৰণে মোৰ হাতত পইচা নাই, প্ৰভু তুমি কিবা এটা কৰা। এনেকৈ ভগৱানক প্ৰাৰ্থনা কৰি তেওঁ মন্দিৰৰ পৰা ওলাই যাব লওঁতেই দেখা পালে যে ভগৱানৰ সন্মুখত সেই ডাঙৰ টকাৰ বান্ডিলটো পৰি আছিলে। তেওঁ টকাৰ বান্ডিলটো ল'লে আৰু ভগৱানক অশেষ ধন্যবাদ দিলে যে প্ৰভু তুমি মোক আজি বচালা যেনে তেনে। তেনেকৈ তেওঁ গুচি গ'ল। তাৰপিছত এজন নাবিক আহিলে, নাবিকজনে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি ক'লে যে ভগৱান মই আজি নৌযাত্ৰাত যাব ওলাইছোঁ 15 দিনৰ কাৰণে, তুমি মোক বচাবা, আৰু মোৰ সংসাৰখন, মোৰ ল'ৰা ছোৱালীকো মোৰ অবিহনে চাবা। এনেকৈ কৈ পেলাই নাবিকজনে ঠিক যাব ওলাওঁতেই তেখেতক কেইটামান পুলিচে আহি ধৰি লৈ যাব ওলালে। তো ভগৱানে এই গোটেইবিলাক বস্তু চাই আছিলে। তাৰমানে পুলিচে কিয় আহিলে, প্ৰথম যে বিজনেছমেন যাৰ পকেটৰ পৰা পইচা পৰিছিলে, তেওঁ পুলিচ লৈ মন্দিৰত আহিলে আৰু ক'লে যে মই এনেকৈ মন্দিৰত মোৰ পকেটৰ পৰা পইচা পৰি গৈছিলে, আৰু নিশ্চয় এই মানুহজনেই মোৰ সেই পইচাৰ বান্ডিলটো লৈছে, গতিকে এওঁক গ্ৰেপ্তাৰ কৰিব লাগে, আৰু এওঁক গ্ৰেপ্তাৰ কৰিলে মই পইচাখিনি পাই যাম। আৰু পুলিচেও সেই মানুহজনৰ কমপ্লেইন হিচাপে এই নাবিকজনক ধৰি লৈ পেলাই থানালৈ লৈ যাব ওলালে। এই গোটেইবিলাক দৃশ্য যেতিয়া ভগৱানে দেখা পাই আছিলে, আৰু তেওঁতো গম পাইছিলে যে আচলতে নাবিকজনে কোনো পইচা চুৰ কৰা নাই, সেই দুখীয়া মানুহজনে সেই পইচাটো তাৰ পৰা লৈ গৈছে। তে ভগৱানে কি কৰিলে, তেখেতে মুখ খুলিলে আৰু ক'লে যে নহয় আপোনালোকে ভুল কৰিছে, আচলতে এই নাবিকজনে একো পইচা চুৰ কৰা নাই, এজন দুখীয়া মানুহ আহিছিলে, সেই মানুহজনেহে এই বিজনেছমেন এজনৰ পইচাটো যে পৰি গৈছিলে তেওঁ লৈ গৈছে, আপোনালোকে তেওঁৰ ঘৰত যাওক, তেতিয়া আপোনালোকে পইচাটো পাই যাব। আৰু যেতিয়া পুলিচে সেই দুখীয়া মানুহজনৰ ঘৰত গ'ল, তেওঁ পইচাটো পাই গ'ল। এই গোটেইখিনিত যেতিয়া কৰিলে, তেওঁ পূজাৰীৰ মনটো বৰ ভাল লাগিলে যে মই আজি এটা বৰ ভাল কাম কৰিলোঁ। তাৰপিছত সন্ধিয়া যেতিয়া হ'ল, তেতিয়া ভগৱানো ঘূৰি আহিলে। ভগৱান ঘূৰি আহোঁতে পূজাৰী আজি গোটেই দিনটোত কি হ'ল ভগৱানক বিৱৰি পেলাই ক'লে। গোটেই কাহিনী শুনাৰ পিছত ভগৱানে ক'লে, ইছ ৰাম তুমি কি ঘটনা কৰি পেলালা, এয়া সকলো মোৰ পৰিকল্পনা মতে হৈ আছিলে। কৈছে সেই প্ৰথম যে ধনী বিজনেছমেনজন আহিছে, তেওঁ বিজনেছত বহুত লাভ কৰিছিলে, গতিকে তেওঁৰ যদি অলপ পইচা হেৰায়ো যায়, তেওঁৰ একো ফৰক নপৰে, তেওঁ ইমান কৌটিপতি হয়। কিন্তু ময়ে পৰিকল্পনা কৰি তেওঁৰ পকেটৰ পৰা সেই পইচাটো পেলাই দিছিলোঁ, কাৰণ পিছত যিজন দুখীয়া মানুহ আহিছিলে তেখেতক সেই পইচাখিনিৰ বহুত দৰকাৰ আছিলে, আৰু ময়ে সেই নাবিকজনক ফচাই পেলাই পুলিচ জেলত দিব বিচাৰিছিলোঁ, কাৰণ তেওঁ 15 দিনৰ কাৰণে যে যাব ওলাইছিলে, সাগৰত বহুত ডাঙৰ ধুমুহা আহিব, আৰু সেই ধুমুহাত তেওঁৰ নাওখন ডুবি যাব, আৰু তেওঁৰ মৃত্যু হ'ব পাৰে। তেওঁক মই আহিব লগা মৃত্যুৰ পৰা বচাবৰ কাৰণে এনেকৈ মোৰ প্লেন কৰি পেলাই তেওঁক মই জেলৰ ভিতৰত দিব খুজিছিলোঁ। এতিয়া চোৱা তুমি কি কৰিলা। সেই দুখীয়া মানুহজনৰ বিয়া কথা আছিলে, সেই বিয়াখনৰ পৰা দেউতাকক উঠাই লৈ গ'ল, আৰু সেই নাবিকজনো সাগৰত গ'ল, ভগৱান জানে তেওঁ এতিয়া বাচি আছেনে নাই। গতিকে এই কাহিনীটোৰ পৰা আমি এইটোৱে জানো যে কেতিয়াবা যদি আমাৰ জীৱনত কিবা ঘাত প্ৰতিঘাত বিপদ আহে,
তাৰমানে আমি জানিব লাগিব এয়াও ভগৱানৰ নিশ্চয় কিবা পৰিকল্পনা আমাৰ নিশ্চয় কিবা আগলৈ ডাঙৰ বিপদ হ'ব লগা আছিলে কিন্তু ভগৱানে আমাক অলপতে বচালে আৰু যেন আৰু ডাঙৰ একো ক্ষতি হ'ব নিদিলে গতিকে কিবা সৰু ডাঙৰ কষ্ট হ'লে ভগৱানৰ ওপৰত কমপ্লেইন কৰাতকৈ তেখেতক ধন্যবাদহে দিব লাগে আৰু যে তেওঁ যে আমাক এনেকৈ বচাই ৰাখিছে সেইটো ভাবিহে ধন্যবাদ কৰিব লাগে যেতিয়া আমি কমপ্লেইন কৰা বন্ধ কৰোঁ আৰু নকৰি পেলাই যেতিয়া আমি প্ৰাৰ্থনা কৰিব ওলাওঁ তেতিয়া আমাৰ মনৰ কষ্টবিলাকো ভগৱানে শুনে আৰু আমাৰ কামবিলাকো হ'বলৈ আৰম্ভ কৰে গতিকে আজিৰ পৰা কমপ্লেইন কৰা বন্ধ কৰক কাৰণ সকলো ভগৱানৰ প্লেন মতে হৈ থাকে হয়নে বাৰু এটা ধুনীয়া কাহিনী আমাক অনুপ্ৰাণিত কৰিব পৰা এনেকুৱা ধৰণৰ যদি আকৌ আপোনালোকে কাহিনী শুনিব খোজে তেতিয়াহ'লে সোনকালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু শ্বেয়াৰ কৰক